গাইজ তোমালোকে আজিৰ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আৰু কিয় শ্বেয়াৰ কৰিব কৈছো জানা আসলতে গোটেই অসমবাসীৰ কাৰণে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলগীয়া কথা আৰু সকলো অসমবাসী ৰাইজে এই ভিডিঅ'টো চাই কমসে কম মনটো বহুত ভাল লাগিব সেই কাৰণে কলো আসলতে গাইজ এইজনিক চিনি পাইছানে আসলতে আজি দুদিন মানৰ আগত যে আমাৰ গোটেই অসমীয়া জাতিটোক নিজৰ মাজনীৰ লগত যে জোৰা দি যে অশ্লীল ভাষাৰে যে গালি দিছিলে সেইজনিক এতিয়া আসাম পুলিচে এৰেষ্ট কৰি এতিয়া জেললৈ প্ৰেৰণ কৰিছে হে গতিকে মোৰ মনটো আজি বহুত ভাল লাগিছে আৰু মোৰ ফালৰ পৰা গোটেই অসমবাসী ৰাইজে ভাল পাব বুলি আশা কৰো আৰু এটা কথা গাইজ এই খবৰটো যেতিয়া মই নিউজৰ ফালৰ পৰা এই ভিডিঅ'টো পালো হেতু কাৰণে আজি মই কি কৰিম জানানে বিশেষকৈ পইচা মোৰ হাতত নাই বেলেগৰ পৰা ধাৰ কৰি হলো খাসি মাংস আনি তিনটা মোৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ আৰু অসম আৰক্ষীক বহুত ধন্যবাদ দিছো আৰু সেইভাবে আজি মোৰ মনটো বহুত ফুৰ্তি আজি এই গেদা মিয়াজনীৰ বাবে বৰ ধুনিয়াকৈ গানটা গাম বুলি মোৰ মনত ভাবিছো ঠিক আছে যদি জীৱনৰ ৰংবোৰ লুকা ভাকু খেলে তাই ভাগৰ ৰংবোৰ এতিয়া জেলৰ ভিতৰত লুকা ভাকু খেলিব হেতু কথা কৈছো যদি আখাৰ চাকি দিয়ে উমি জ্বলে মানে কৈছো কি এই আখাৰ চাকিটি যে উমি যে জ্বলিব বুলি যে কৈছো হেতু আসলতে উমি কেতিয়া জ্বলিব যি সকল মানুহে মিয়াক যে সমৰ্থন কৰি আছে আমাৰ অসমত থাকি হে সকলে এতিয়া চাকি জ্বলাই থাকিব যে উমি জ্বলি থাকিব চাকিটো কেতিয়া ঘূৰি আহিব আমাৰ ছোৱালী তাৰ পিছতে বাকি কোন শুনি লোৱা তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা মানে কৈছে ইয়া পিছলৈ ঘূৰি নাচাবা জেললৈ গৈ থাকা আগুৱাই হেতুৱে কৈছে